চাওক মানুহবোৰ গোট খাইছে জন্মাষ্টমী উপলক্ষে দীঘলপুখুৰী সত্ৰত। দীঘলপুখুৰী সত্ৰৰ এটা অনোখা পৰ্ব জন্মাষ্টমী উপলক্ষে বোকা নাম ধৰা হয়, দেখিবলৈ পাইছে আপোনালোকে। তাৰপিছত তাতে আগত এটা টেকেলি আছে, টেকেলিটো ভাঙিব অকণমান পিছত, আপোনাৰ চাই থাকিব ভিডিঅ'টো। টেকেলি ভাঙা কাৰ্যসূচী কিন্তু দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকিব একেলগে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা মই বনোৱা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থ'ব। আগলৈ তেতিয়া আপোনালোকে মই কিবা ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ আহি চাব পাৰিব। এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাওক। পুখুৰী, ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে। ইয়াতে বোকা নাম ধৰি আহি ল'ৰাহঁতে গা ধুই আছে। কি শান্তি ভঙা তালৈকে গৈ আছে, চাই থাকিব ভিডিঅ'টো। চাওক মানুহবোৰ গোট খাইছে জন্মাষ্টমী উপলক্ষে দীঘলপুখুৰী সত্ৰত অনুষ্ঠান আয়োজন কৰা হৈছে। এয়া আৰম্ভ হ'ব আৰু জন্মাষ্টমীৰ বিশেষ টেকেলি ভঙা কাৰ্যসূচী বেলেগ বেলেগ ঠাইত বেলেগ বেলেগকৈ জনা যায়। আমাৰ ইয়াতে হান্দি ভঙা বা টেকেলি ভঙা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন কমেণ্ট কৰি।
যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আগলৈ এনেকুৱাকৈ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থ'ব। বাকী আজিলৈ এৰিলোঁ, বাই বাই।